Hi guys, welcome back to the channel. Mon naam Shubham. আজি ক্লাছত আমি present indefinite tense detailot discuss কৰিম. So let's begin today's class. And if you didn't subscribe, Sharma Sir, do subscribe the channel and share this video with your friends. So present indefinite tense. Last classত আমি present tense to detailot চাইছিলো. এতিয়া আজি present indefinite tense. Four forms পঢ়িছিলো present tenseৰ কি আছিলে present indefinite tense, present continuous tense, present perfect tense, present perfect continuous tense, right? So আজি present indefinite tense discuss কৰিম. Present indefinite tense. Example চাও প্ৰথমত example বোৰ clear কৰিম concept টো. They wash their hands. They wash their hands. Number two, I do my homework. I do my homework. Number three, you help your friends. Friends. Number four, he reads a story. He reads a story. It rains heavily. The cat catches a rat. He wears a new shirt. Oh, enough examples. Yeah, so they wash their hands. Wash. I do my homework. Do. You help your friends. He reads a story. It rains heavily. The cat catches. He wears. Okay. So আমি লাষ্ট ক্লাছত প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ মিনিংটো কি ডিছকাছ কৰিছিলো কেতিয়া আমি প্ৰেজেন্ট ইনডিফিনিট টেন্স কম এতিয়া আমি কোনো বস্তু ৰেগুলাৰলি কৰো তেনেকুৱা বস্তুক আমি প্ৰেজেন্ট ইনডিফিনিট টেন্স কম যাত আৰু ইনডিফিনিট কেলে কম মানে য'ত মানে ৰেগুলাৰলি বস্তুটো কৰো বাট উই ডোন্ট নো দ্য ডেফিনেট টাইমিং অফ দেট ৱৰ্ক চ' তেনেকুৱা বস্তুক আমি তেনেকুৱা চেণ্টেন্সক আমি present indefinite tense form like they wash their hands so they regularly they washes their hands. Okay. I do my homework. I do my homework. মই হোমৱৰ্ক থাকিলে মই ৰেগুলাৰলি মোৰ হোমৱৰ্ক কৰো চ' প্ৰেজেন্ট টেন্স হৈ গ'ল এইটো ইনডিফিনিট কেলে বিকজ একজেক্ট টাইমিং আমি নাজানো ডেফিনেট নহয় টাইমিংটো চ' এইকাৰণে আমাৰ ইনডেফিনেট হৈ গ'ল ডেফিনেট ৱাৰ্ডটো আমি শুনিছো ইনডেফিনেট মানে কি য'ত বস্তু ডেফিনেট নহয় লাইক টাইমিংটো একজেক্ট দিয়া নাই তো আমি নাজানো টাইমিংটো মানে কেতিয়া কৰে বাট হোমৱৰ্ক থাকিলে মই ৰেগুলাৰলি কৰো দে ৱাছ দেয়াৰ হেণ্ডছ you help your friends মোৰ ফ্ৰেণ্ডছৰ হেল্প কৰো we do this I do this regularly so মানে এনেকুৱা সেন্টেন্সক আমি প্ৰেজেন্ট ইনডিফিনিট টেন্স কওঁ ইয়াত আৰু এটা বস্তু ইম্পৰ্টেন্ট চোৱা he reads as it rains as the cat catches yes he
wears s ঠিক আছে so normally আমি ইয়াত কি চালো চোৱা subjectৰ লগত আমাৰ first form of the verb আহিলে subjectৰ লগত first form of the verb আহিলে ইয়াতো চোৱা first form of the verb first form of the verb present indefinite tense of form টো কি subject plus first form of the verb sorry he reads a story reads a story তো ইয়াত মোৰ like they wash their hands I do my homework you help your friends একেটা আমাৰ হৈ গ'ল subject plus first form of the verb subject subject plus first form of the verb first form of the verb done subject plus first form of the verb they wash their hands I do my homework you help your friends okay he reads a story he reads a story it rains heavily the cat catches yes ইয়াত মানে বস্তুটো কি হয় চোৱা আমি লাষ্ট ক্লাছত থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ আমি ডিসকাস কৰিলো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ তাত কি কি আহে হি শি ৰাম এ টেবল এ বেগাৰ এনেকুৱা এনেকুৱা হয় লাইক মানে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ ইয়াত চোৱা হি ইট দ্য কেট হি চ' থাৰ্ড পাৰ্চন সিঙ্গুলাৰ থাকিলে আমি ফাৰ্ষ্ট ফৰ্ম অফ দি ভাৰ্বৰ লগত এছ আৰু ই এছ এড কৰিম চ' ইয়াত চোৱা নাম্বাৰ এক্সাম্পল নম্বৰ 4ৰ পৰা 7 লৈকে আমাৰ এইটো ফৰ্মেট ইউজ হ'ল সাবজেক্ট প্লাছ চৰি সাবজেক্ট দিয়ে আমাৰ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ হয় থাৰ্ড পাৰ্চন সিঙ্গুলাৰ হলে আমাৰ মানে সাবজেক্ট থাৰ্ড পাৰ্চন সিঙ্গুলাৰ হলে আমাৰ ফাৰ্ষ্ট ফৰ্ম অফ দি ভাৰ্বৰ লগত এছ অৰ ই এছ এড হৈ যায় ফাৰ্ষ্ট ফৰ্ম অফ দি ভাৰ্ব ফাৰ্ষ্ট ফৰ্ম অফ দি ভাৰ্বৰ লগত আমাৰ প্লাছ এছ অৰ ই এছ হয় অ'কে মনত থাকিব চ' ইয়াত চোৱা থাৰ্ড পাৰ্চন সিঙ্গুলাৰ হি ৰিডছ এছ এড হৈ গ'ল ইট থাৰ্ড পাৰ্চন সিঙ্গুলাৰ এছ এড হ'ল দ্য কেট থাৰ্ড পাৰ্চন সিঙ্গুলাৰ ই এছ এড হ'ল হি থাৰ্ড পাৰ্চন সিঙ্গুলাৰ এছ এড হ'ল চ' ইয়াত আই হোপ তোমাৰ কনচেপ্টটো ক্লিয়াৰ হৈ গ'ল আৰু এইবোৰ আমাৰ আছিলে এফাৰ্মেটিভ চেন্টেন্সেছ অ'কে এফাৰ্মেটিভ চেন্টেন্সেছ আমি প্ৰেজেন্ট টেন্সত এফাৰ্মেটিভ চেন্টেন্স ডিছকাছ কৰিলো এতিয়া আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত এফাৰ্মেটিভ চেন্টেন্স চাই আছো এইবোৰ আমাৰ এফাৰ্মেটিভ চেন্টেন্স হয় দে ৱাছ দেয়াৰ হেণ্ডছ আই ডু মাই হোমৱৰ্ক all these examples are affirmative sentences affirmative sentences এতিয়া আমি চাম negative sentences negative sentences so negative sentence কি হয় মানে লাইক আমি মানে after the subject we insert do not does not এইবোৰ ইনচাৰ্ট কৰো ঠিক আছে do not or does not আমি ইনচাৰ্ট কৰিম after the subject like I do not go you do not go girls do not go we do not go so এইবোৰ আমাৰ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নহয় do not ইউজ কৰি আছো সেইকাৰণে তাৰপিছত যেতিয়া আমাৰ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ আহিব লাইক হি ডাজ নট গো মই লিখি লিখি দেখাই দিছো I do not go I do not go we do not go we do not go
You do not go. You do not go. They do not go. Girls do not go. হল এইটো বুজি পালো এতিয়া লাইক থাৰ্ড পাৰ্চন ছিংগুলাৰ থাকিলে হি ডাজ নট গো হ'ব হি ডাজ নট গো she does not go it does not go she does not go it does not go does not go Ram does not go হল বুজিলো নেগেটিভ ক্লিয়াৰ কি কৰিম নেগেটিভত আফটাৰ দি সাবজেক্ট উইল ইনচাৰ্ট ডু নট অৰ ডাজ নট negative form of the present indefinite tense is formed by inserting do not or does not after the subject okay মনত থাকিব এতিয়া আমি চাম interrogative sentences interrogative কি হ'ব যে আমি do আৰু does at the beginning of the sentence shift কৰি দিম লৈ যামগে like do I go do we go ইয়াত চোৱা like এইটো নেগেটিভ আছিলে not insert হ'ল not insert not তো ইয়াত নহয় interrogative not নহয় but like sentence এনেকুৱা হ'ব do I go do I go dot question mark do we go do we go dot question mark do you go do you go dot question mark so main কথাটো হ'ল যে আমি do or does of আমি at the beginning of the sentence shift কৰি দিম does or does he go does he go question mark does it go does it go question mark does John go does John go so basic বস্তু I hope ক্লিয়াৰ হৈ গ'ল তোমালোকৰ কি কথা হৈছিলে ডু অৰ ডাজক আমি এট দি বিগিনিং অফ দি চেন্টেন্স শিফ্ট কৰিম ইন্ট্ৰিগেটিভত এতিয়া আমি নেগেটিভ ইন্ট্ৰিগেটিভ চাম নেগেটিভ ইন্ট্ৰিগেটিভ চ' নেগেটিভ ইন্ট্ৰিগেটিভত কি হয় লেটছ টেক সাম এক্সাম্পলছ এণ্ড ডিছকাছ অ'কে ডু আই নট গো ডু উই নট গো ডু নট গো টু স্কুল বা যি দিয়া ইয়াত আৰু ডু দ্য গাৰ্লছ নট গো do the girls not go do they not go do they not go or does John not go
Does John not go? Does she not go? Does it not go? Whole? Buzila? Do I not go? Do we not go? Do the girls not go? Do they not go? Does John not go? Does she not go? Does it not go? So, এইবোৰ হৈ গ'ল আমাৰ নেগেটিভ ইন্ট্ৰিগেটিভ চেন্টেন্স হৈ গ'ল। ইয়াত কেনেকে কৰিলো? নেগেটিভ ক'লে প্ৰথমত, প্ৰথমত আমি নেগেটিভ বনাইলো। আই ডু নট গো। আই ডু নট গো ইন্ট্ৰিগেটিভ কৈছে, এই যে ডুটো আছিলে আমি এট দি বিগিনিং অফ দি চেন্টেন্স শিফ্ট কৰি দিম। ইন্ট্ৰিগেটিভ চেন্টেন্সত আমি কি চাইছিলো? ডু অৰ ডাজ থাকিলে আমি এট দি বিগিনিং অফ দি চেন্টেন্স শিফ্ট কৰি দিওঁ। আৰু নেগেটিভত কি চাইছিলো? ডু নট, ডাজ নট এইবোৰ আফটাৰ দি চাবজেক্ট প্লেচ কৰো আমি। ডু নট, ডাজ নট আফটাৰ দি চাবজেক্ট। চ' ইয়াত চোৱা, নেগেটিভ ইন্ট্ৰিগেটিভ দুটাই আছে ইয়াত। চ' প্ৰথমত নেগেটিভ আছে ন, প্ৰথমত নেগেটিভ বনাম চেন্টেন্সটো। আই ডু নট গ', তাৰপিছত ইন্ট্ৰিগেটিভ বনাম। আই ডু নট গ', ডুটোক কি কৰিম আমি এট দি বিগিনিং অফ দি চেন্টেন্স শিফ্ট কৰি দিম। আই ডু নট গ' ডু, আই ডু নট গ' ডু বিগিনিঙত শিফ্ট কৰিলে কি হ'ব? ডু আই নট গ', ডু আই নট গ' ডট 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 কুৱেশ্যন মাৰ্ক। অ'কে, চ' ডু আই নট গ', ডু উই নট গ', মেইন কথাটো হ'ল যে ডু নট আৰু ডাজ নট আমি প্ৰথমতে নেগেটিভ বনাম। ডু আই ডু নট গ', উই ডু নট গ', দ্য গাৰ্লছ ডু নট গ', তাৰপিছত আমি ইন্ট্ৰিগেটিভ বনাই দিম। এই ডু আৰু ডাজক কি কৰিম? এট দি বিগিনিং অফ দি চেন্টেন্স শিফ্ট কৰি দিম। হ'ল? বুজিলো আমি? তেতিয়া আমি নেগেটিভ ইন্ট্ৰিগেটিভ চেন্টেন্স হৈ যাব। চ' আজি ক্লাছত আমি প্ৰেজেন্ট ইনডিফিনিট টেন্স ডিছকাছ কৰিলো। তোমালোকে কমেন্ট ছেকশ্যনত কেইটামান এক্সাম্পল লিখিবা প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ। এণ্ড আই হোপ তোমালোকৰ ক্লিয়াৰ হৈ গ'ল কনচেপ্ট, নেগেটিভ ইন্ট্ৰিগেটিভ কি, ইন্ট্ৰিগেটিভ চেন্টেন্সেছ প্ৰেজেন্ট ইনডিফিনিট কেনেকুৱা হয়, নেগেটিভ চেন্টেন্সেছ প্ৰেজেন্ট ইনডিফিনিট কেনেকুৱা হয়, এফাৰ্মেটিভ চেন্টেন্সেছ প্ৰেজেন্ট ইনডিফিনিট টেন্সত কেনেকুৱা হয়, ক্লিয়াৰ হৈ গ'ল আই হোপ। এণ্ড ছাবজেক্ট প্লাছ ফাৰ্ষ্ট ফৰ্ম অফ দি ভাৰ্ব, ছাবজেক্ট প্লাছ ছাবজেক্ট থাৰ্ড পাৰ্চন ছিংগুলাৰ থাকিলে আমাৰ ফাৰ্ষ্ট ফৰ্ম অফ দি ভাৰ্বৰ লগত এছ আৰু ই এছ এড হয়। এছ আৰু ই এছ, এছ অৰ ই এছ আমি এড কৰো। ঠিক আছে? So I hope you guys understood today's class. Share this video with your friends, and if you didn't subscribe Sharma Sir, do subscribe the channel. Thank you guys for your time. God bless.